ডাঙৰ পিছে পিছে হাই গাইছ দেৰি হ'ল দে আৰু বেয়া পাবা নাংগা হেল্ল' গাইজ মই ডিজে দানা আকৌ এবাৰ আহিলোঁ মই মোৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকেতো আমাৰ বিয়াৰ তেলভাৰীৰ ভিডিঅ' চালে আৰু এতিয়া মই ঘৰত আহিছোঁ তেলভাৰীত গৈ উঠি মই বৰ্তমান ঘৰত আহিছোঁ এতিয়াহে যাম আকৌ বিয়াত বাকী আৰু কি পাৰে আপোনালোকক দেখাই থাকিম আৰু এটা কথা লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু নতুন নতুন চেনেল হয় আপোনালোকৰ মৰম আশীৰ্বাদৰ বাহিৰে মই একো কৰিব নোৱাৰোঁ আশা ৰাখিলোঁ ইনষ্টা এফবিত যেনেকৈ মৰম দিছে মোক যাতে ইউটিউবতো এনেকৈ মৰম দিয়ে তাৰে আশা ৰাখিলোঁ বাকী আপোনালোকে ভিডিঅ'টো মোৰ লগতে চাই যাব আৰু গাইজ ধুনীয়াকৈ মই এতিয়া ৰেডি হৈ লওঁ আৰু এতিয়া মই মানে ভিডিঅ'টো ডাইৰেক্ট বিয়াৰ পৰাহে দেখাম বাকী ভিডিঅ'টো চাই যাব হাই গাইজ দেৰি হ'ল দে আৰু বেয়া পাবা নাংগা গাইজ চাওঁ বিয়াৰ কাৰণে আমাৰ মামীহঁত আছে এইকেইটা মামী কি ধুনীয়াকৈ হাঁহি মাৰি দিছে দেখছা কি থকা থকা মামী এইটো এটা এইবিলাক চিনগিলা থাকবা লাগবো না ডাঙৰ মাই এইবিলাক থাকবা লাগবো এইবিলাক তামোল কাটি আছে কি কাটছে তামোল ভাগনাৰ বিয়া কেনে অনুভৱ বঢ়িয়া না আৰু ডাঙৰকে কোৱা মামী ডাঙৰকে কৈছো ডাঙৰ মাই ধুনীয়া কয় এনি টাইম এটা বাদ থাকে দে ক মামী একবাৰ ডাঙৰকে কেনে অনুভৱ ভাল নালগাকে মস্ত ডাঙৰ দাৱেদি তামোল কাটি আছে এই ভাবিও নাচনে বোলে হা ভালে আমাৰ কাকাহঁতে আৰু চেপিয়া এইটো কাকা এইটো ভাগি নহয় ইণ্টাৰেষ্ট কামা আপুনি লুকালা কাকা কিয় লুকাইছা উঠিছো দুৱাকে উঠিছো হা এতে খানা বনাই আছে এইটো মামা পুৰুতকে দাউৰি মাৰিলে লুকালা এইটো মামা হৈ গৈছে দেখাইছো যা দাউৰিও লাভ নাই মোৰ কেমেৰাৰ পৰা কোনোবা সাৰবে পাৰিবি এইটো আমাৰ জেঠা এটা ডাইৰেকশ্যন দি আছে এইটো আব্বা এইটো পেহা খানা বনাই আছে পেহাৰ মাথাটো দাঙি দি থোৱা ধৰছি পেহাক বেয়াহে ভাল কি ধুনীয়াকৈ উঠাই দিছে আৰু তোমাৰ জাহিদ কাকা খানা বনাত এক্সপাৰ্ট গাইজ খাবা যদি বিয়াত খানা বনাৰ কাৰণে লাগে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে মোক ধুনীয়া খানা বনাই দালি চাকি আছে ন দালি চাকি আছে কাকা আমাৰ দেখা কেইশ মানুহৰ ভাত বনাইছে কাকা মজা আছে না 60টা মান হ'ব ন এটা মানে আমি গোটেই মাহা আজি মানে একেলগে খাম আৰু বিয়া পৰহি কালিও আছে পাৰ্টি পৰহি মেইন বিয়া বাকী ফালে আৰু একবাৰ উঠিবলৈ দে উঠাইছো দে হাই দি একবাৰ এইটো যাওঁছিল যে মামাটো এইটো গেছে যা উঠাইছো যা কোনটো গাইজ বিয়াৰ কাম বুলি ক'লিতো আৰু আপোনালোকে জানে কিমান কি এতিয়াও দেখিছে না কাম শেষে হৈ অহা নাই পেণ্ডেলৰ কাম শেষ হৈয়ে অহা নাই চব আধৰুৱা হৈ আছে ফুল যেতিয়া হ'ব তেতিয়াহে বেছি ভাল লাগব আৰু তই কিমান সময় লাগব ফুল মোটামুটি 2 ঘণ্টা আৰু 2 ঘণ্টা পুৰা গোটেই কমপ্লিট হৈ যাব ন দিয়া ঠিক আছে কমপ্লিট হোৱাই নাই ইমান কষ্ট কৰিছে কৰিবই লাগিব দেচোন আৰু উপায় নাই এতে শুনি আছে দেখা দে একবাৰ এইগিলা চব চিজিল হ'লি মানে ভাল লগা হ'ব চব বস্তু গাইছ এটা বস্তু দেখে দে আৰু এইটো অমৰেশপুৰী কি খাই আছা दिख गया हाथों में दिख गया तुम्हारे ऐसा रास्तात पेंडेल पूरा रास्ता एकदम पूरा कभार हो गई আৰু টেনশ্যন নাই বাৰু ভাবিব পাৰা এতিয়া গাড়ী চাড়ী কঢ়ি আহিব এনেকৈ ভাবিব পাৰা দেচোন কিন্তু ভাবলি কি হ'ব আমাৰ দুটা ৰাস্তা পিছফালে এটা ৰাস্তা আছে টেনশ্যনে নাই গাইজ এতিয়া লাইট চাইট দিয়ে না এনেকৈ ভাল নালাগে নহয় পূৰা লাইট চাইট যেতিয়া দিব পূৰা কমপ্লিট হ'ব তেতিয়াই নহয় তেতিয়াই মই ভিডিঅ'ত দেখাম বঢ়িয়া মতে এতিয়া আৰু এনেকৈ আন্ধাৰে মুন্ধাৰে চাই যাওঁ আৰু আপোনালোকে বাকী দেখাই আছোঁ ভিডিঅ'টো পূৰা প্ৰথমৰ পৰা লাষ্টলৈকে চাব স্কিপ কৰি নিদিব আন্ধাৰে মুন্ধাৰে কি মাইতো কি গান কলা বেদে ভিডিঅ' বনবি চা হিৰোটো তো চা কোনটো হিৰো লৈছে গাব্বা সিং বেটে হুৱা বেটে
যাবি নেকি আৰু গাইজ কৈ দেখছৰ বিয়া বুলি ধনেও কিন্তু কাম কষ্ট কৰা নাই যিহেতু গাইজ মোৰ বিয়া যাৱা 11 বছৰে হ'ল এইখন হৈছে আমাৰ ঘৰত প্ৰথম বিয়া সেইকাৰণে ধনে পুৰা ফূৰ্তি আৰু পুৰা কাম কৰাত লাগি গৈছে আৰু গাইজ একলাই ধন বুলিয়ে নহয় এইটো হৈছে আমাৰ ভনী জোৱাই মানে আমাৰ ডাঙৰ আব্বাৰ ছোৱালীৰ হাজবেণ্ড আৰু গাইজ ইহঁতৰ কথা কি ক'ম মই তেতলা চেতলা লৈ ওলাই আছোঁ পানী ভগাবৰ কাৰণে মাইছেৰ বিয়া হয় না পঢ়ে নি লো বাবা দেখা নাই ডাঙৰ বা পঢ়ে নি হৈছে মই পানী ভগা পঢ়ে নি হৈছে দাদি তুলি ভিতৰত পাঁচ চাল যাম এই দাদি রে বিজা কই পারব আমার তো দিবা চলে নাও দেব গাইস আনা গালি দি সাই না মতে তুমি খালি আছে যদি আমাক লাগে বুকিং করবে পারা সমাজের বিয়ে সাই নাসলি তাকে এটা করলি মনতে না এই গাইস সব খালি একটু না লাই লাগি দেব একটু না বাকি সব খালি আছে নাই নয় নিম একটু বিয়া করছি সব বিয়া করছি একটু খালি আছে বিয়া করছি একটু গার্লফ্রেন্ড নিম ছিল আমার ইয়ে খালি আছে চাবিচোন আপনি এটা ভাল চাই The next day. এই আপোনালোকে তো গম পাইছে আমাৰ ঘৰত যে বিয়া চলি আছে বিয়া মেইন বিয়া হৈছে আমাৰ কালি আজিও তাৰমানে কিছুমান আলহী অতিথি আহিব তাৰ কাৰণে কি কি আইটেম কৰি আছে আৰু খানাৰ কাৰণে বলকচোন আপোনালোকক দেখাওঁ এইটো হৈছে মোৰ আম্মাহঁতৰ ঘৰ আৰু বিয়াৰ পেণ্ডেল দেখা বলক এইটো হৈছে আমাৰ গেট এনেকৈ খুলি যাব পাৰি তাৰপিছত ইফালে দিন কাইলো অলপ সৰুকৈ ৰাস্তা এটা ৰখা হৈছে আগৰ ভিডিঅ'ত মই কৈছোঁ কাৰণ আমাৰ মানুহৰ ঘৰবিলাক অলপ ঘন ঘনকৈ আছে কাৰণে তাৰমানে বেছি সেনেকৈ চোতালত জাগা নাই বিয়া পাতাৰ কাৰণে সেইকাৰণে ৰাস্তাতে বনাব লগা হৈছে ৰাস্তাত বনালেও মানে গাড়ী অহা যোৱাৰ কাৰণে প্ৰব্লেম নাই আগেদি আৰু এটা ৰাস্তা আছে গেটটো আপোনালোকক দেখালোঁ এনেকৈ সোমাই আহিব যদি কোনোবা বিয়াত আহা তেনে এনেকৈ সোমাই আহিব ইফালেদি আমাৰ ঘৰত যাব পাৰি ইফালেদি এটা আৰু এইটো হৈছে পেণ্ডেল আৰু চবকে উঠিছে বাছা হাত এইটো পেণ্ডেলটো ভালকৈ কিজানি কমপ্লিট হোৱাই নাই দেখো একবাৰ দে এফালে যা এতৰে জোচ বেছি হৈছে দে কওঁ হেল্ল' গাইজ কওঁ হেল্ল' গাইজ তোকে চাবি বাকী কাকো চাব নালাগে তোকে চাবিচোন বাকী পেণ্ডেলটো ডাঙৰ হৈ আছে ভিডিঅ'ত কিমান কি মানে ডাঙৰ দেখা গৈছে গম নাপাওঁ ইফালে ধুনীয়াকৈ এইটো দৰা বহিব নেকি আমাৰ এটা চাগে দৰা বহিব আৰু ইফালেও আছে বহুত ৰাস্তা মানে ডাঙৰ না ৰাস্তাটো আগৰা হৈছে এতিয়া এনেকৈ ধুনীয়া পেণ্ডেলটো চলি চাই আৰু ইফালে এতে খুৱাব আৰু ইফালে যাই কেনে ইফালে এনকে যাই কেনে এতে খুৱাব বাকী আৰু দেখাইছোঁ গাইজ পেণ্ডেলটো কিন্তু বহুত ডাঙৰ হৈছে একদম ইয়াতে মই চাৰো খাই ঘূৰি নাচিব পাৰিম আৰু ইয়াতে এইখিনি বৰ বেয়া কাম কৰি থাকিছি নহয় এইখিনি অলপ ভালকৈ দিব লাগিছিল অলপ চিজিলকৈ দিব পাৰোঁ পিছত ভাবোঁ আমাৰ বাবু লেবেল দি ঘূৰি আছে কাকাকৰ বিয়া দে হাই কওঁ হৈছে দে এহঁতকে ভিডিঅ' বনাব নোৱাৰা আছোঁ আগে হালো গাইছ মাৰি আছে আৰু এইফালে আমাৰ ৰন্ধা বঢ়া চলি আছে ই ৰান্ধনি নহয় ই লেবেল দি আছে আমি আকৌ চোন বহুত কষ্ট কৰি আছে ইয়াতে কাকাহঁতে আব্বাহঁতে ৰান্ধি আছে দেখা যায় অলপমান কি চাবি আৰু এইগিলাই চাব লাগব কি বনাইছি দেখাই দে আৰু হল না কাকা কি বনাইছা হাঁহৰ মাংস ব্ৰইলাৰ মাছ কাটি আছে পনীৰ চব্জি গোটেইখন কি আছে আৰু গাইজ বিয়াৰ কাৰণে বিখ্যাত ৰান্ধনি আমাৰ কাকাটো যদি লাগে কাৰোবাক কণ্টেক্ট কৰিব পাৰে ৰন্ধা বঢ়া কৰিছে এতে কি কৰি আছে এতে বহাত আছে এতে তামোল খাৱাত লাগছে মই ভাবিছোঁ কাটি আছে নেকি তো আমাৰ পুতলা জিঠে তুই জান জিঠে তো নানি আইনো চাগে যাচোন কি ৰান্ধছি দেখাই দেও মই এই চলিকেইটাত থাকি ভিডিঅ' অন কৰিব না হাই গাইজ টেনচনত আছে আমি দোকান আজি আকৌ নুসুধো বিয়াৰ কথা এতিয়া আমাৰ বেবী দেখাই দিব আৰু গোটেইখিনি মই যিহেতু নাজনো ইমান বেছি তাই এতিয়া দেখে লৈ যাব ক'ব কি খালি নেকি তই ক'বা আৰু মোৰ পিছে 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 দা দৌৰ
গাইছ ইয়াতে ৰন্ধা বঢ়া চলি আছে অলপ অলপ দেখাই দিওঁ মই তোমাৰ ফিচাৰী ইয়াতে পানী টেংকি ৰখা আছে ইয়াতে মাছ আজিৰ আইটেম আৰু মাছ ৰাখি থৈছে আৰু কি আছে আৰু এইফালে চিকেন চিকেন কাটি আছে আৰু খাচীৰ মাংস আছে চাগে ক'তবা আছে গম নাপাওঁ দেখাবা নোৱাৰোঁ ডাঙৰ আব্বা চাচি দেখোঁ কিবাকে কি হয় কি ৰন্ধা বঢ়া হ'ল না হোৱা নাই হোৱা নাই না কেইটা বজাত হ'ব 12টা মানত হৈ যাব দে 12টামান বজাত হ'ব ডাঙৰ আব্বা কৈ দিছি বাকী খাচীৰ মাংস ক'ত আছে মই নাজানো পিছত দেখাম দে ৰান্ধাৰ ভিতৰে আছে বোলে মই ইমান ভিতৰত বেছি নাযাওঁ ইয়াতে মানে আমাৰ খোৱা লোৱা ব্যৱস্থাখিনি কৰা আছে বহুত ডাঙৰ গাইছ ভিডিঅ'ত কিমানকৈ উঠিছে গম নাপাওঁ কিন্তু বহুত ডাঙৰ আৰু ইয়াতে ৰন্ধা বঢ়াও চলি আছে এই কি কাটি আছা সৰু বাদাম আলু নেকি কিবা আলু দে আলু আন দেখি আলু আৰু ইয়াতে চব্জি তব্জি ৰাখি থৈছি ইয়াতে বাংনা চাংনা ৰাখি থৈছি ইয়াতে দাদাহঁতে কাটি আছে ধুনীয়াকৈ ইফালে দাদাই চুৰি ধাৰে আছে জ্বালা কাটি আছা নেকি কি কি বহিছা পিঁয়াজ ভাজি আছে তাৰমানে আঞ্জা চাঞ্জা বনব আৰু ইমান ওচৰলৈকে নাযাওঁ পুৰা গেলি বিয়া খাব নাপাম আৰু মই যাওঁ দে তাৰ কিবা কি কাটি আছে ছাগলী কাটি আছে নেকি বলকচোন এত লগত ছাগলী কাটি আছে চাওঁ ছাগল কটা মানুহকেইটা গালি পাৰি দে নেকি মোক সেইটো হৈছে ডাঙৰ কথা ইমান ওচৰলৈকে নাযাওঁ তাতে ডাঙৰ আব্বা আছে এটা ছাগলী কাটি আছে আমাৰ ভনী জোৱাই আমাৰ ধন গোটেইকেইটাই মিলি কেনে ডাঙৰ আব্বা বহি আছে এইবিলাক ছাগলী কাটি আছে ইমান ওচৰত নাযাওঁ বাৰু মই বাকী যিমান পাৰোঁ দেখাই থাকিম এইগিলা বাচন বৰ্তনগিলা আৰু এইগিলা আৰু কি দেখাই থাকিম গাইজ পূৰা ৰন্ধা হ'লি ভালকৈ দেখাম দে মই এই ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকিব ন একো মিছ নকৰিবি যিমান যি পাৰোঁ মই দেখাব চেষ্টা কৰিম আৰু গাইজ বিয়াৰ বাবে যিখিনি অতিথি আহিছে সিহঁতক ময়ে অকণমান শুশ্ৰূষা কৰি আছোঁ আৰু এইফালে আমাৰ পেহীহঁত বাইটিহঁত আৰু এইফালে আমাৰ দৰা গাইজ আজি আমাৰ দৰা চেলিব্ৰিটিতকৈ কিন্তু কম নহয় যোনে আহিছে শুনে ফটো উঠিছে গাইজ দৰাৰ ভাগিনত এনে নাচনি তাতে আকৌ মামাকৰ বিয়া আৰু গাইছ এটা বছ জমনি কথা ইয়াতে নহয় মেক্সি পিন্ধি আছিল তাৰপিছত কোনোবাই বকি বকি খেদালা নেকি তাৰপিছত পুৰা ফিটফাট হৈ মেখেলা চাদৰ মাৰি আহি পুৰা একদম বহি গৈছে আৰু গাইছ এই দুজন হৈছে মোৰ আব্বা আৰু ডাঙৰ আব্বা ভায়েকৰ পুতেকৰ বিয়া অলপতো কষ্ট হ'ব বাকী আৰু গাইছ যিখিনি আমাৰ আলহী অতিথি আহি আছে ইয়াতে আমাৰ খানা খোৱা হৈ আছে আৰু গাইছ হিৰোৰ নিচিনা এণ্ট্ৰি মৰা দুজন হৈছে মোৰ জেঠী ল'ৰা আৰু পেহী ল'ৰা আৰু গাইছ ভাইজনৰ বিয়া বুলি ঘৰৰ আটাইখিনিকে লগত লৈ ডান্স কৰাত ব্যস্ত
Melvin. গাইস মেন্দিয়া আজি আমার যে দোরা গা ধোয়াবো তেল না তাহলে রাত্রিও তেল দেয় পুয়াও তেল দেয় নয় পুরি গা ধোয়াবো পুরি ধোয়াবো না আজি তো সেমিও না বেতনা নেই সেমি বেতনা নেই জি পুরা গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিৰ ভিডিঅ'টো ইমানেই বাই